নমস্কাৰ বন্ধু বান্ধৱীসকল, কুইন উইজডম ডায়েৰীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি পুনৰবাৰ এটি নতুন ৰেচিপিলৈ আহিছোঁ। খুব বৰষুণ ডিব্ৰুগড়ত আৰু কলৈকো ওলাই যাব নোৱাৰি, গতিকে ভাবিলোঁ এটা নতুন ৰেচিপি বনাওঁ আৰু আপোনালোককো দেখাওঁ কেনেকৈ বনাইছোঁ। অৱশ্যে ৰেচিপিটো সকলোৰে চিনাকি হয়, বহুতে গৈ ৰেষ্টুৰেণ্টত খায় আৰু খাবলৈ খুব ভাল লাগে। আমাৰ ঘৰতো সকলোৱে খাই খুব ভাল পায়, গতিকে ভাবিলোঁ বনাওঁ। এতিয়া আপোনালোকে শেষৰলৈকে ভিডিঅ'টি চাব আৰু লগতে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন ৰেচিপিটোলৈ যাওঁ। বৰষুণৰ বতৰ, ৰাতিপুৱাৰ পৰা খুবেই বেছি বৰষুণ দি আছে। এটি গীতলৈও মনত পৰিছে বৰষুণৰ বতৰত। আপোনালোকে নিশ্চয় গীতটি খুবেই ভাল পায়, মোৰো খুব ভাল লগা গীত দীক্ষু শৰ্মাৰ। বাৰিষাৰে বৰষুণে তোমাৰ কথা কি ক'ব। এতিয়া বাৰু গীত নাগাওঁ, ৰেচিপি এটাহে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, গতিকে ৰেচিপিটোলৈ আহোঁ, পিছত গীতটি শুনাম ভালদৰে। এতিয়া আমি বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী। চিকেন বিৰিয়ানী বনাবৰ কাৰণে মই 1 কেজি মাংস লৈছোঁ। এতিয়া এই মাংসখিনিত আপোনালোকে এনেধৰণে 1 চামুচ জোখাৰে নিমখ দিব, লগত 1 চামুচ জোখাৰে ধনিয়া পাউডাৰ, লগত দিব এয়া 1 চামুচ জিৰা পাউডাৰ, কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ ব্যৱহাৰ কৰিছোঁ, লগত এয়া 1 চামুচ জোখাৰে হালধি। এই আটাইখিনি বস্তু আপোনালোকে ভালদৰে সানি ল'ব। লগত মই অকণমান মিঠাতেলো ব্যৱহাৰ কৰিছোঁ। এতিয়া আটাইখিনি বস্তু আপোনালোকে ভালদৰে সানি ল'ব আৰু এইখিনি আপোনালোকে আধা ঘণ্টা সময়ৰ কাৰণে মেৰিনেট কৰি ৰাখিব। এতিয়া মই আনফালে গেছত কুকাৰটো পাতি লৈছোঁ আৰু কুকাৰটো গৰম হোৱাত মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মিঠাতেলৰ সলনি অন্য তেলো ব্যৱহাৰ কৰিব পাৰে, মই মিঠাতেলেই ব্যৱহাৰ কৰোঁ। এতিয়া যিহেতুকে আমি বিৰিয়ানী বনাম, বিৰিয়ানীত ৰং উঠিব লাগিব, ৰং নহ'লে বিৰিয়ানীখিনি দেখিবলৈ ভাল নহয়, সেই গতিকে মই ইয়াত চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেনিৰ সলনি অন্য যিটো ৰং ব্যৱহাৰ কৰে তেনেধৰণৰ ৰঙো ব্যৱহাৰ কৰিব পাৰে। মই ৰঙৰ সলনি এই চেনি ব্যৱহাৰ কৰিছোঁ। চেনি দিয়াৰ লগে লগে দেখিছেনে মিঠাতেলখিনি ৰং এটা আহিছে। আৰু এতিয়া মই ইয়াত 6টা পিঁয়াজ কাটি লৈছিলোঁ, সেই পিঁয়াজখিনি মই ইয়াত দি দিম। আপোনালোকে পিঁয়াজখিনি সৰু সৰুকৈ কাটিব আৰু হাতেৰে ভালদৰে মোহাৰি ল'ব, তেতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাঙি যায়। আৰু এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এনেধৰণে ভালদৰে ভাজিব। এয়া দেখিছেনে পিঁয়াজখিনি এটা ধুনীয়া ৰং এটা উঠিছে। আৰু ইয়াত আদা নহৰু পেষ্ট 2 চামুচ ব্যৱহাৰ কৰিছোঁ। বিৰিয়ানীত আচলতে পিঁয়াজটো সৰহ হ'লে বেছি খাবলৈ ভাল হয়। বিৰিয়ানী বুলিয়ে নহয়, মাংস বনালে, যিকোনো মাংস বনালে পিঁয়াজৰ পৰিমাণটো বেছি হ'লে অলপ খাবলৈ বেছি ভাল হয়। এতিয়া মই ধনিয়া পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ, ৰঙা জলকীয়া যিটো আমি কাশ্মীৰী মিৰ্চ বুলি কওঁ সেইটো পুনৰ 1 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতুকে আমি ইয়াত বিৰিয়ানী বনাম, সেই গতিকে ইয়াত মই বিৰিয়ানী পাউডাৰ 2 চামুচ ব্যৱহাৰ কৰিম। এতিয়া আটাইখিনি মিশ্ৰণ ভালদৰে আপোনালোকে মিহলাই ল'ব। মছলাখিনি আচলতে ভালদৰে ভাজি ল'ব। মছলাখিনিৰ ওপৰতেই বস্তুটো ভাল হয় নে নহয় তাৰ ডিপেণ্ড কৰে, গতিকে মছলাখিনি ভালদৰে আপোনালোকে সিজাই ল'ব। এতিয়া মই জলকীয়া ব্যৱহাৰ কৰিছোঁ 3টা কেঁচা জলকীয়া, আৰু দিছোঁ হালধি পাউডাৰ আধা চামুচ, যিহেতুকে আমি আগতে হালধি পাউডাৰ 1 চামুচ দি ৰাখিছিলোঁ। আৰু ইয়াত মই দিছোঁ নৰসিংহ পাত কেইখিলামান। এতিয়া আটাইখিনি মিশ্ৰণ আমি ভালদৰে হেতাখনেৰে লৰাই পুনৰাই ভাজি ল'ম অলপ সময়।
আৰু এতিয়া আগে মেৰিনেট কৰি থোৱা যিখিনি আমাৰ চিকেন আছিলে সেইখিনি মই ইয়াত দি দিম। আপোনালোকে নিশ্চয় মন কৰিছে মই অকণমান চিকেনখিনি অকণমান ডাঙৰ চাইজত কটুৱাই লৈছিলোঁ। যিহেতুকে বিৰিয়ানী বনাবৰ কাৰণে মাংসটো অলপ ডাঙৰ হ'লে বেছি ভাল হয়। এতিয়া হেতাখনেৰে ভালদৰে মিশ্ৰণখিনি আপোনালোকে এনেধৰণে লৰাই ল'ব আৰু এইখিনি 10 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ দিব। এতিয়া মই সিজিবৰ কাৰণে ঢাকনখন লগাই দিম। আৰু কিন্তু ইয়াৰ আগতে মই ইয়াত দৈ ব্যৱহাৰ কৰিছোঁ। দৈ মই 1.5 কাপমান জোখাৰে দৈ দিছোঁ। মিঠা দৈ ব্যৱহাৰ কৰিছোঁ। ইয়াত মই বিলাহী ব্যৱহাৰ কৰা নাই, আপোনালোকে বিলাহী ব্যৱহাৰ কৰিব পাৰে। ইয়াত 3টামান বিলাহী হ'লে হৈ যায়, মই বিলাহী নিদিয়াকৈ বনাইছোঁ। আপোনালোকে প্ৰয়োজন হ'লে বিলাহী ব্যৱহাৰ কৰিব। এতিয়া আটাইখিনি মিশ্ৰণ ভালদৰে মিহলাই ল'লোঁ আৰু মই ইয়াত বিলাহী যিহেতুকে দিয়া নাই, ইয়াত মই নেমু ৰস অলপ সৰহকৈ দিছোঁ, প্ৰায় 4 চামুচমানৰ নেমু ৰস দিছোঁ। এতিয়া মই এইখিনি 10 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ দিম। আনফালে আমি বিৰিয়ানী বনাবৰ কাৰণে লোৱা বাসমতী চাউল, মই 1 কেজি বাসমতী চাউল লৈছোঁ আৰু বাসমতী চাউলখিনি সিজাবৰ কাৰণে কুকাৰত প্ৰথমে 1 লিটাৰ পানী গৰম কৰিছোঁ। আৰু এই পানীখিনিত মই তেজপাত 4খিলা, লং 3টা, ইলাচি 3টা আৰু ডালচেনি 2ডোখৰ ব্যৱহাৰ কৰিছোঁ সৰু সৰু। আৰু এইখিনি ভালদৰে আপোনালোকে এনেধৰণে ভালকৈ উতলিবলৈ দিব। উতলিলে ইয়াৰ ফ্লেভাৰটো ওলাই আহে খুব ধুনীয়াকৈ আৰু চাউলখিনি সিজাওঁতে খুব ধুনীয়া গোন্ধ এটা আহে। এই পানীখিনি এতিয়া উতলিবলৈ দিব আৰু আনফালে আমি কুকাৰটো খুলি মাংসখিনি চাওঁ আহকচোন। এয়া দেখিছেনে, মাংসখিনি আমাৰ লাহে লাহে হৈ আছে আৰু অলপ সময় সিজিব লাগিব। এতিয়া আমাৰ এই পানীও হোৱা নাই, ভালদৰে উতল অহা নাই পানীখিনিত। এতিয়া আমি প্ৰয়োজন অনুসাৰে যিমানখিনি নিমখ লাগে সেই অনুপাতে আমি নিমখ দি দিম। মাংসখিনি এতিয়া ভালদৰে আপোনালোকে সিজিবলৈ দিব আৰু মাংসৰ পৰা ওলোৱা যিখিনি পানী সেই পানীখিনি আচলতে অলপ শুকাব লাগিব। এতিয়া আনফালে আমি কুকাৰত দি থোৱা যিখিনি পানী, বাসমতী চাউলখিনি সিজাবৰ কাৰণে লোৱা পানীখিনি উতল আহিছে আৰু এতিয়া আমি এই বাসমতী চাউলখিনি এই কুকাৰত দি দিম। দেখিছেনে, বাসমতী চাউলখিনি জৰ্জৰীয়া হৈ আছে। মই এইখিনি আগেই ধুই ৰাখিছিলোঁ আৰু পানীখিনি কাঢ়ি থৈছিলোঁ। এয়া আৰু এতিয়া যিহেতুকে আমি বাসমতী চাউলখিনি বিৰিয়ানী বনাবৰ কাৰণে লোৱা যিখিনি বাসমতী চাউল সেইখিনি আমাৰ জৰ্জৰীয়া হ'ব লাগিব। সেই গতিকে মই ইয়াত অকণমান ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ, প্ৰায় 2-3 টোপাল ৰিফাইন অইল দিছোঁ। কেতিয়াবা আমাৰ চাউলটো জৰ্জৰীয়া নহয় বিভিন্ন ধৰণৰ কাৰণত, গতিকে ৰিফাইন তেল 1 টোপালমান দি দিলে ভাতখিনি খুব ধুনীয়াকৈ জৰ্জৰীয়া হৈ পৰে। এতিয়া আনফালে মোৰ মাংসখিনি চাওক, মাংসখিনিও প্ৰায় হৈ গৈছে আৰু এইফালে আমাৰ চাউলখিনি খুব ধুনীয়াকৈ জৰ্জৰীয়া হৈ গৈছে। দেখিছেনে বাৰু, এটা এটা হৈ গৈছে। এতিয়া আমি এই মাংসত আমি সেই যিখিনি বাসমতী চাউল সিজাইছিলোঁ সেইখিনি আমি ইয়াত দিম। যিহেতুকে আমি ইয়াত লেয়াৰ বনাব লাগিব, সেই গতিকে মই অলপমান মাংস এটা পাত্ৰত কাঢ়ি ৰাখিছোঁ। দেখিছেনে, মাংসখিনি খুব ধুনীয়া ৰং এটা আহিছে আৰু এইফালে আমাৰ চাউলখিনি খুব ধুনীয়াকৈ জৰ্জৰীয়া হৈ পৰিছে। এতিয়া আমি এই সিজাই থোৱা চাউলখিনি, যিখিনি আমি ভাত বুলি কওঁ, সেই চাউলখিনি এতিয়া মই এই কুকাৰত দি দিম আৰু এনেধৰণে মাংসখিনিৰ ওপৰত চাউলখিনি দি এটা লেয়াৰৰ সৃষ্টি কৰিম। এয়া আমাৰ মাংসত এটা লেয়াৰ হৈ গ'ল আৰু ইয়াৰ ওপৰত আকৌ পুনৰাই মই মাংসখিনি দিছোঁ আৰু ইয়াৰ ওপৰত আপোনালোকে পুনৰ সিজোৱা যিখিনি বাসমতী চাউল, যিখিনি ভাত, সেইখিনি আকৌ পুনৰাই দি দিব। এই ধৰণে আমাৰ হৈ গৈছে। এতিয়া মই এইখিনি ভাল ধৰণে মিলাই মেলি লৰাই দিম। এয়া দেখিছেনে, আমাৰ খুব ধুনীয়াকৈ হৈছে। এই ধৰণে আপোনালোকে ঘৰত বনাবচোন, খুব সহজে হয় আৰু বৰ বেছি কষ্টৰো নহয়,
অতি সোনকালে হৈ যায়, প্ৰায় আধা ঘণ্টাৰ ভিতৰত আপোনাৰ বিৰিয়ানী ৰেডি হৈ যাব আৰু খাবলৈও বিৰাট সোৱাদ হয়। ঘৰত বনাব, লগতে কমেণ্টত জনাব কেনে লাগিলে ভিডিঅ'টো চাই। পুনৰ অন্য এটা ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰিছোঁ আৰু ভাল পালে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।